guys, welcome to my back to my channel. মই এতিয়া বাৰীত আছো আৰু ইফালে ঘৰ আছে আজি মা পাপা চাফুলি ৰুই আছে দেখুৱাইছো ৰ'ব কেনেকৈ চাফুলি ৰুৱে মই দেখুৱাম মই দেখুৱাইছো বোলো Hi, hello guys. Yeah, boys. ইয়াত এইটো জেগাত কৰিব সেইফালে মই কিবা কৰি আছে আপোনালোকে জনাবচোন কেনেকৈ পুলি ৰুৱে আমি এনেকৈ ৰুইছোঁ আৰু ঘাট বনাইছে ঘাট বনাই পিনি এনেকৈ ইয়াত থয় মোনাটো গুচাই আৰু এনেকৈ ধুচুং মাৰে আৰু মায়ে এনেকৈ কৰি আছে এনেকৈ কৰিব লাগে আৰু গছকি মা এইবোৰ কি কৰে এইবোৰ পুলি ৰুইছোঁ আকৌ ঘাটবোৰ সেইটো ডাঙৰ ইলগুটিবোৰ কি কৰে শিলগুটি নহয় এনেকৈ কৰি দিয়ে দূৰত অলপমান দি দিয়ে চপৰাবোৰ ভাঙি লগাব লাগে গুৰি কৰি Yes. ইয়াত ফুলটি বন গ'ল একদম অৱস্থাটো নাই আপোনালোকৰ ফালে কি বুলি মাতে আমাৰ ককা মানুহবোৰ আমি মাতো মানে কি নাম আছে ককাৰ নামটো এইটো আৰু বলা আৰু ৰ'ব মই চব দেখুৱাম দূৰত দেখুৱাবানো তুমি মোক কাইলৈ কালিলৈ আমাৰ পাপা জাইঙাটো খুলিছিলে হেল্ল' গাইছ ইয়াত মটৰ মাহ আছে এইটো চোৱা কিমান ধুনীয়াকৈ উঠি আছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কৰিব চাওক মই ছিঙিম আমাৰ মাইনা এটা আছে নিউ ছিঙিব বোলে তাই সেইবোৰ হয় নাই তই খাবি নে কি এনেকৈ ছিঙিবি মাইনা ইয়াতো আছে